কোনসকল আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে নেকি বা আপোনালোকে আগলৈ ভাৰতীয় ষ্টেট বেংকত একাউণ্ট খুলিম বুলি ভাবি আছে নেকি যদি ভাবি আছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কিয়নো বন্ধুসকল ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে নতুনকৈ কিছুমান নিয়ম সংযোজন কৰিছে একাউণ্টসমূহৰ ওপৰত সেয়েহে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম সেই নতুনকৈ কি নিয়ম সংযোজন কৰিব আৰু এই নিয়মসমূহ কেনেকুৱা ধৰণৰ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব লগৰসমূহলৈ শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বন্ধুসকল প্ৰথমতে ষ্টেট বেংকে নিৰ্ধাৰণ কৰা আমাৰ যিটো মিনিমাম বেলেঞ্চ এই অৰ্থাৎ আমাৰ এমাউণ্টৰ ওপৰত কিছুমান নতুন নিয়ম নিৰ্ধাৰণ কৰিছে আৰু সেই নিয়মসমূহৰ বিষয়ে জানো আহক প্ৰথম নিয়মটো হৈছে বন্ধুসকল যদি আপুনি এজন মেট্ৰ' চিটিৰ ব্যক্তি হয় অৰ্থাৎ আপুনি মেট্ৰ' চিটিত যদি বাস কৰে তেতিয়া আপোনালোকৰ ষ্টেট বেংকত যদি একাউণ্ট আছে সেই একাউণ্টত মিনিমাম বেলেঞ্চ ৫,০০০ টকা থাকিব লাগিব যদি আপোনালোকে ৫,০০০ টকা নাথাকে তেতিয়াহ'লে ফাইন তাৰ পৰা কাটি ল'ব ষ্টেট বেংকে কিমান টকা কাটিব আপোনালোকে ভালদৰে চাই থাকক নিশ্চয় জনাই আছোঁ আৰু যদি আপুনি এখন টাউন অৰ্থাৎ সৰু চিটিত বাস কৰে তেতিয়া আপোনাৰ ষ্টেট বেংকৰ একাউণ্টত ৩,০০০ টকা মিনিমাম বেলেঞ্চ থাকিব লাগিব আৰু যদি আপুনি এখন ৰুৰেল এৰিয়াত অৰ্থাৎ যদি আপুনি গাঁৱলীয়া অঞ্চলত বাস কৰে তেতিয়া আপোনাৰ ষ্টেট বেংকৰ একাউণ্টত ১,০০০ টকা মিনিমাম বেলেঞ্চ থাকিব লাগিব যদি আপোনালোকে এইকেইটা বেলেঞ্চ মেইনটেইন কৰি নাৰাখে তেতিয়াহ'লে আপোনালোকৰ পৰা যি মেইন বেলেঞ্চ আছিল সেই মেইন বেলেঞ্চৰ পৰা ১০০ টকা প্ৰতিমাহে ফাইন হিচাপে ষ্টেট বেংকে কাটি ৰাখিব বন্ধুসকল এতিয়া আমি আলোচনা কৰোঁ আহক ষ্টেট বেংকে নিৰ্ধাৰণ কৰিবলগীয়া ২ নম্বৰ নিয়মটোৰ বিষয়ে এই নিয়মটো হৈছে বন্ধুসকল এই যিটো নতুন নিয়ম সংযোজন কৰিছে সেইটো সংযোজন কৰা হৈছে ATM ট্ৰানজেকশ্যনৰ ওপৰত যদি আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM কাৰ্ডেৰে প্ৰতিমাহে ৫ বাৰতকৈ বেছি টাইম যদি আপুনি ATM ট্ৰানজেকশ্যন কৰে তেতিয়াহ'লে আপোনাৰ প্ৰতিটো ট্ৰানজেকশ্যনৰ বাবদ ১০ টকাকৈ ফাইন লোৱা হ'ব বুলি ইতিমধ্যে নতুন নিয়ম সংযোজন কৰিছে তাৰপিছত বন্ধুসকল এতিয়া আলোচনা কৰা হওক ২ নম্বৰ নিয়মটো যদি আপুনি SBI ATM কাৰ্ডেৰে বেলেগ একাউণ্টলৈ পইচা ট্ৰান্সফাৰ কৰে তেতিয়াহ'লে প্ৰতিটো ট্ৰানজেকশ্যনৰ বাবদ ২০ টকাকৈ ফাইন লোৱা হ'ব আৰু বন্ধুসকল এই নিয়মখিনি সংযোজন কৰাৰ উপৰিও আৰু এটা নিয়ম প্ৰদান কৰিছে যে যদি আপোনালোকৰ একাউণ্টৰ পৰা কোনো ধৰণৰ টেক্স নাকাটে যদিহে আপোনালোকৰ একাউণ্টত ২ লাখ টকাতকৈ অধিক টকা জমা থাকে কিয়নো যদি আপুনি মাহেকত ৫ বাৰতকৈ বেছি ট্ৰানজেকশ্যন কৰে তেতিয়া যদি আপোনাৰ একাউণ্টত ২ লাখ টকা ডিপ'জিট থাকে তেতিয়া কোনো ধৰণৰ চাৰ্জ ষ্টেট বেংকে নলয় আৰু যদি আপোনাৰ একাউণ্টত ১ লাখ টকা জমা থাকে তেতিয়াহ'লে আপোনালোকে SBI ATM কাৰ্ডৰ জৰিয়তে বেলেগ বেংকলৈ যেতিয়া পইচা ট্ৰান্সফাৰ কৰা যিটো টেক্স আছিল প্ৰতিবাৰত ২০ টকাকৈ সেনেকুৱা কোনো ধৰণৰ টেক্স নলয় যদি আপোনাৰ একাউণ্টত ১ লাখ টকা জমা থাকে আৰু যদি বন্ধুসকল আপোনালোকে প্ৰতিমাহে ৩ বাৰতকৈ বেছিকৈ টকা জমা কৰিবলৈ যায় তেতিয়াহ'লে প্ৰতিবাৰত আপোনালোকৰ পৰা ৫০ টকাকৈ টেক্স কাটিব ভাৰতীয় ষ্টেট বেংকে তাৰপিছত ইটো নিয়ম হৈছে বন্ধুসকল SMS এলাৰ্টৰ ওপৰত আপোনালোকৰ প্ৰতিমাহে যিখিনি বেংকৰ লেনদেনৰ আপোনালোকৰ যিখিনি SMS পাই থাকে আপোনাৰ মোবাইলত তাৰ বাবে এতিয়াৰ পৰা প্ৰতিমাহেকে ২৫ টকাকৈ টেক্স কটা হ'ব যদি আপোনাৰ একাউণ্টত ২৫,০০০তকৈ বেছি টকা আছে তেতিয়াহ'লে কিন্তু ভাৰতীয় ষ্টেট বেংকে আপোনালোকৰ সেই যি SMS এলাৰ্টৰ বাবে টেক্স ২৫ টকা কাটিছিল কোনো ধৰণৰ টেক্স নলয় যদি আপোনাৰ একাউণ্টত ২৫,০০০তকৈ বেছি টকা জমা থাকে চ' এইখিনি আছিল নতুনকৈ সংযোজন কৰিবলগীয়া ভাৰতীয় ষ্টেট বেংকৰ নিয়ম আৰু বন্ধুসকল এইখিনি নিয়ম নতুনকৈ সংযোজন কৰাটো আপোনালোকে বিচাৰে নে নিবিচাৰে অৰ্থাৎ এইখিনি নতুনকৈ নিয়ম সংযোজন কৰিলে ভাল হ'ব নে বেয়া হ'ব এইখিনি আপোনালোকে নিশ্চয় ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব চ' ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিয়ক লগৰসমূহলৈ শ্বেয়াৰ কৰক যিসকলে জনা নাই আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছিল চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ঠিক আছে বন্ধুসকল আকৌ এটা বেলেগ ভিডিঅ' লগ পাম জয় অসম